হেল্ল' বন্ধুসকল মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম চেনেলৰ ইন্ট্ৰোত সময় খৰচ নকৰি আহক ভিডিঅ'ৰ ফালে আগবাঢ়ো আগতে মই আপোনালোকক বহুকেইটি ভিডিঅ'ত NPSৰ বিষয়ে ইতিমধ্যে বহু কথা আপোনালোকক জনালোঁ আজি মোৰ এই ভিডিঅ'টোত NPS একাউণ্ট এটা কেনেদৰে খুলিব পাৰি অনলাইনৰ মাধ্যমেৰে তাক বিশদভাৱে আজি জনাম ইয়াৰ বাবে আপোনালোকক লাগিব নেট বেংকিঙৰ সুবিধা যদিহে আপোনালোকৰ SBI নেট বেংকিং আছে তেতিয়াহ'লে online.sbi.com ত গৈ আপোনালোকে লগইন হ'ব লাগিব লগইন হোৱাৰ পিছত বাওঁফালে ওপৰৰ ফালে থকা তিনিডাল আঁচ যে আছে তাত ক্লিক কৰাৰ পিছত আপোনালোকে ই সাৰ্ভিসেছ বুলি এটা অপচন পাব ই সাৰ্ভিসেছ অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকে NPS ৰেজিষ্ট্ৰেচন অপচন এটা পাব সেই NPS অপচনটোত ক্লিক কৰাৰ পিছতে আপোনালোকে দুটা অপচন দেখিবলৈ পাব এটা হৈছে RI ৰেজিষ্ট্ৰেচন আৰু এটা হৈছে NRI ৰেজিষ্ট্ৰেচন যদিহে আপোনালোকে ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে RI ৰেজিষ্ট্ৰেচনটো ক্লিক কৰিব NRI ৰেজিষ্ট্ৰেচনটো হৈছে যিসকল ভাৰতীয় লোক বিদেশত থাকে তেওঁলোকৰ বাবে গতিকে আপোনালোকে RI ৰেজিষ্ট্ৰেচনটো ক্লিক কৰাৰ পিছতেই দেখা পাব টায়াৰ 1 আৰু বোথ টায়াৰ 1 এণ্ড টায়াৰ 2 একাউণ্টৰ সিলেক্ট কৰিব দিব টায়াৰ 1 আৰু টায়াৰ 2ৰ বিষয়ে মই ইতিমধ্যে আগৰ ভিডিঅ'ত বহু কথা উল্লেখ কৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো থাকিব তাত গৈ আপোনালোকে চাই ল'ব পাৰিব একাউণ্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ এটা পেজ খোল খাব যিটো পেজত মোবাইল নম্বৰ আৰু ইমেইল সঠিকভাৱে বহুৱাৰ পিছত TPRN নম্বৰ এটা জেনেৰেট হ'ব এই TPRN নম্বৰ আৰু ডেট অফ বাৰ্থ বহুৱাই আপোনালোকে প্ৰচিড কৰিলে এখন ফৰ্ম পাব যিখন ফৰ্মত পাৰ্সোনেল ডিটেইলছ বেংক ডিটেইলছ নমিনি ডিটেইলছ পেমেন্ট আদি বহু কথাই থাকিব পাৰ্সোনেল ডিটেইলছ বেংক ডিটেইলছ বহুৱাৰ পিছত আপোনালোকৰ যিটো নমিনি ডিটেইলছ থাকিব নমিনি ডিটেইলছত আপোনালোকৰ যদিহে এজন নমিনি হয় তেতিয়াহ'লে তাৰ যিটো শেয়াৰ থাকে আপোনালোকে সেই শেয়াৰটো পাৰ্সেন্টেজ অফ শেয়াৰটো আপোনালোকে 100% কৰিব যদিহে আপোনালোকৰ দুজন বা তিনিজন হয় তেতিয়াহ'লে আপোনালোকে পাৰ্সেন্টেজ অফ শেয়াৰটো মিলাই দিব উদাহৰণস্বৰূপে যদিহে আপুনি দুজন নমিনি হোল্ডাৰ সিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকে 50-50% ভগাই দিব পাৰে আৰু যদি তিনিজন হয় তেতিয়াহ'লে 50-30-20 এনেকৈ ভগাই দিব পাৰে যদিহে এজন হয় তেতিয়াহ'লে কোনো প্ৰব্লেম নাই তেতিয়াহ'লে আপুনি 100% শ্বেয়াৰ দিব পাৰিব তাৰ পিছতে আপুনি পেমেন্ট কৰাৰ পিছতে কি হ'ব প্ৰান নম্বৰটো পাই যাব প্ৰান নম্বৰ মানে পাৰ্মানেন্ট ৰিটায়াৰমেন্ট একাউণ্ট নম্বৰ অৰ্থাৎ NPSৰ হৈছে প্ৰান নম্বৰটোৱে মুখ্য নম্বৰ আৰু এই নম্বৰটো পোৱাৰ পিছতে আপোনাৰ কি হ'ব প্ৰান নম্বৰ হৈ গ'ল তাৰ পিছতে আপোনাৰ এক্টিভ হ'বলৈ কিছু সময় লাগিব পাৰে এক্টিভ হ'বলৈ সাধাৰণতে 2 ৰ পৰা 3 দিনো কেতিয়াবা লাগে এক্টিভ হোৱাৰ পিছত আপোনাৰ মোবাইলত মেছেজ বা ইমেইলত মেইল আপুনি লাভ কৰিব ইমেইলত মেইল বা মেছেজ পোৱাৰ পিছতে এক্টিভ হোৱাৰ পিছত মেছেজ পোৱাৰ পিছতে আপুনি কি কৰিব আৰু এটা কাম থাকিব আপোনাৰ প্ৰান নম্বৰৰ এগেইনষ্টত পাছৱৰ্ডটো জেনেৰেট কৰি ল'ব লাগিব তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ enps.nsdl.com ত যাব লাগিব তাত যোৱাৰ পিছতে আপোনালোকে সোঁফালে ওপৰৰ পিনে হোম বটন এটা দেখিবলৈ পাব সেই হোমত ক্লিক কৰাৰ পিছতে আপুনি এটা পেজ দেখা পাব সেই পেজৰ তলৰ পিনে আপুনি আহিলে দেখা পাব লগইন উইথ প্ৰান/আইপিন বুলি এটা অপচন পাব আৰু তাৰ তলৰ পিনে আপুনি সৰুকে লিখা এটা কথা দেখা পাব টু set/reset আইপিন এই টু set/reset আইপিনটোত আপুনি ক্লিক কৰিব তাৰ পিছতে ক্লিক কৰাৰ পিছত আপুনি এটা অপচন পাব ৰিছেট ভায়া নোডাল অফিচ আৰু জেনেৰেট OTP আপুনি জেনেৰেট OTPটো মাৰিব জেনেৰেট OTP মৰাৰ পিছত আপোনাৰ এখন পেজ খোল খাব যিখন পেজত আপোনাৰ প্ৰেন নম্বৰ বহুৱাব দিব ডেট অফ বাৰ্থ বহুৱাব দিব এইখিনি বহুৱাৰ পিছত আপোনাৰ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড অপচন দুটা পাব পাছৱৰ্ডত আপুনি নিজে এটা পাছৱৰ্ড সেট কৰিব যিটো পাছৱৰ্ড আপুনি আপাৰ কেছ নিউমাৰিক আৰু স্পেশাল ক্যাৰেক্টাৰ এটা ৰাখিব যাতে আপোনাৰ পাছৱৰ্ডটো ষ্ট্ৰং হয় সেই পাছৱৰ্ডটো আপুনি কনফাৰ্ম পাছৱৰ্ডত পুনৰ বহুৱাই সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো সেট হৈ যাব তাৰ পিছতে আকৌ আপুনি enps.nsdl.com ত গৈ পূৰ্বৰ দৰে সোঁফালে থকা হোম বটনত ক্লিক কৰিব তাৰ পিছতে আপুনি এইবাৰ অপচনটো পাব তলৰ পিনে লগইন উইথ প্ৰান/আইপিন সেই অপচনটোত আপুনি ক্লিক কৰিব সেই অপচনটোত ক্লিক কৰাৰ লগে লগে এখন সাবস্ক্ৰাইবাৰ্ছ পেজ এটা খোল খাব সেই সাবস্ক্ৰাইবাৰ পেজটোত আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ড এন্টাৰ কেপচা এনে ধৰণৰ কিছুমান অপচন পাব ইউজাৰ আইডিত আপোনাৰ নিজৰ প্ৰান নম্বৰটো বহুৱাব পাছৱৰ্ডত ইতিমধ্যে আপুনি সেট কৰা পাছৱৰ্ডটো বহুৱাব এন্টাৰ কেপচাত আপুনি প্লাস মাইনাস যিটো সংখ্যা কৰিব দিয়ে সেইটো বহুৱাব তাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছতে আপোনাৰ একাউণ্টৰ ভিতৰত আপুনি লগইন হ'ব এতিয়া আপোনাৰ কাম হ'ব কি আপোনাৰ একাউণ্টছটোত আপোনাৰ NPS একাউণ্টটোত মানে আপুনি ফটো আৰু সাইন আপলোড দিব লাগিব তাৰ বাবে আপুনি ডেমোগ্ৰাফিক চেঞ্জেছ বুলি এটা অপচন পাব তাত আপডেট পাৰ্সোনেল ডিটেইলছত যাব লাগিব আপডেট পাৰ্সোনেল ডিটেইলছত যোৱাৰ পিছত আপোনাৰ পেজ এটা খোল খাব যিটো পেজত আপুনি আপডেট ফটো এণ্ড সিগনেচাৰ অপচনটো পাই যাব এতিয়া তাৰ বাবে আপুনি ফটো আৰু সাইনটো আপুনি আগতীয়াকৈ
JPEG ফৰ্মেটত 4 KB ৰ পৰা 12 KB ভিতৰত সাজু কৰি ৰাখিব লাগিব এই ফটো দুটি আপুনি স্ক্যান কৰা ফটো আৰু স্ক্যান কৰা সিগনেচাৰ দুটা তাত দিয়াৰ পিছত আপোনাৰ কামখিনি হৈ গ'ল এতিয়া আপোনাৰ আৰু এটা কাম বাকি থাকি গ'ল সেইটো হৈছে ই-সাইট ডাউনলোডেড বুলি এটা অপচন পাব যিটো অপচনত গৈ আপুনি আপোনাৰ আধাৰ নম্বৰ বহুৱাব লাগিব আধাৰ নম্বৰ বহুৱাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব সেই OTP টো আপুনি তাত বহুৱাই দিয়াৰ পিছতে সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ NPS একাউণ্টৰ কাম সম্পূৰ্ণ হৈ গ'ল ইয়াৰ পিছত আপুনি NPS ৰ সেই আপোনাৰ একাউণ্টটোত গৈ কিনে আপোনাৰ প্যান কাৰ্ডখনত আপোনাৰ ফটো আৰু সাইনটো চাব পাৰিব ইয়াৰ বাবে আপোনাৰ ফটো আৰু সাইন আপলোড দিয়াৰ প্ৰায় 6 ঘণ্টা মানৰ ভিতৰতহে আপডেট হয় পান কাৰ্ডখনত গতিকে অলপ টাইম লাগিব পাৰে কোনো ধৰণৰ চিন্তা নকৰিব 6 ঘণ্টাৰ ভিতৰত আপোনাৰ যেতিয়া পান কাৰ্ডত আহি যাব তাৰ পিছত আৰু আপোনাৰ NPS ৰ একাউণ্টত কোনো ধৰণৰ কাম নাথাকিব তাৰ পিছত আপুনি পইচা জমা কৰি থৈ যাব পাৰিব আৰু যিখন আপোনাৰ ফিজিক্যাল প্যান কাৰ্ড থাকিব সেইখন আপোনাক মুম্বাইৰ পৰা বাই পোষ্ট যোগে পঠাই দিয়া হ'ব বৰ্তমান কোভিড-19 ৰ পৰিপ্ৰেক্ষিতত আপোনাৰ কাৰ্ডখন কিছু দেৰি হ'ব পাৰে কিন্তু তথাপিও একো অসুবিধা নহয় আপোনাৰ অনলাইন কাৰ্ডখন আপোনাৰ লগত ইতিমধ্যে আহি গৈছে এনেদৰে আপুনি NPS একাউণ্টটো আপোনাৰ মোবাইলত আপুনি অনলাইনৰ দ্বাৰাও খুলি ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোকে বুজি পালে যদিহে ভিডিঅ'টি ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰিব দিব যাতে সকলোৱে NPS ৰ বিষয়ে বা NPS টো কেনেদৰে খুলিব পাৰে সেই বিষয়ে যাতে জানিব পাৰে আৰু মোৰ এই চেনেলটোত এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো আপোনালোকে ক্লিক কৰি থব যাতে মই যেতিয়াই ভিডিঅ' ইয়াত আপলোড দিওঁ তেতিয়াই যাতে আপোনালোকে লগে লগে এই ভিডিঅ'সমূহ চাব পাৰে ধন্যবাদ